নোখোৱা হে বেমাৰীৰ খোৱা মই খাই দি আছোঁ গাইছ কিছিৰিৰ কাহিত কি দিছে টেলিফোন পেলাই দিছে তুমি আহিছা যে সেইটো কাৰণে আৰু বহুত ভাল লাগিছে সঁচাই নেকি হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ আৰু মই আফসানা আপোনালোকক সকলোকে আন এটি ব্লগত স্বাগতম জনাইছোঁ জানো ট্ৰেইন বনাইছা চাওঁ তো গাইজ মই মৰ্ণিঙত উঠি পেলাই চাহ পানী খালোঁ খাই মেলি পেলাই আজি মানে ৰ'দত বহিব বিচাৰিছিলোঁ অলপো ৰ'দ নাই প্ৰায় কেইটা বাজিছে 9:30 বাজিছে এতিয়ালৈকে ৰ'দৰ কোনো ভংশই নাইকিয়া তোমাক ভিডিঅ' কৰিম তুমি বনোৱা তো কুঁৱলী মানে পৰি আছে কুঁৱলী ৰ'দৰ কোনো ভংশই নাই আজি আমি খাম খানা খিচিৰিৰ খানা ৱেডাৰটো মানে বেয়া নহয় ৰ'দ চ'দ উঠা নাই তো খিচিৰি বনাইছে ভণ্টিহঁতে মই দেখুৱাই আছোঁ দেই এইফালে দালি চাউল আছে আৰু এইফালে চব্জিখিনি কাটি থৈছে আৰু এইফালে নহৰু পিঁয়াজ কি কাটিছা নহৰু ইয়াচমিনা নহৰু কাটি আছে জলদি জলদি বনোৱা আৰু খাওঁ এই তাতো ৰন্ধা হোৱা নাই বা আজি ৰ'দ আৰু নাই দেই লাগি আছে সন্ধিয়া হৈ গৈ আছে দেই সন্ধিয়া হৈছে বুলি লাগি আছে পানী মোক উল্লু বনাইছা জুচ চাওঁ কেনেকুৱা হৈছে হালধি দিয়া নাই প্ৰথমতে দিব লাগে কোনে বনাইছে তই বাহিৰত ঠাণ্ডাৰ ছিজনত বাহিৰত এনেকৈ জুই পোৱাও হৈ যায় আকৌ লগত ৰন্ধা হৈ যায় হালধি জলদি একো দিয়া নাই লাগি আছে গৰুৰ খিচিৰি কাৰিকৰ কেইটা 3টা কাৰিকৰ একেলগে বহিছে 3জনী আমাৰ খিচিৰি হৈ গ'ল স্মেলটো ধুনীয়া আহি আছে এতিয়া দেখাত নাযাওঁ খোৱাটো মেইন খাই মেলি পেলাই পিছত কৈ আছোঁ কেনেকুৱা হৈছে আৰু এইফালে জুই ধৰাৰ প্ৰস্তুতি চলি আছে চাচি জুই ধৰি আছে এতিয়া আমি জুই লগাম জুইৰ পাৰত বহি পেলাই খাম এইফালে আমাৰ নাজুৱে দি আছে চবকে বাঢ়ি বাঢ়িলাই বাটাৰ দিছ সেইটো কাৰণে মানে স্মেলটো ধুনীয়া আহি আছে লাগি আছে য়াম্মি য়াম্মি হ'ব যে নাজানো কিন্তু দেখাত ইমান এটা ভাল লগা নাই কিন্তু খালে মানে স্মেলটো বহুত ধুনীয়া আহি আছে কেনেকুৱা হৈছে চাচি চাচি কি কয় কিন্তু স্মেলটো খুবেই ধুনীয়া হৈছে আৰু ইয়াচমিনা আহি গ'ল স্কুলত গৈছিলে লগাই মেলি চাওক গাইছ নাজুৰ অৱস্থা কাৰণে আচাৰ থোৱা নাই সিহঁতে গোটেইকেইটা লৈ লৈছে সেইটো কাৰণে টেমাটোৰ ভিতৰত খিচিৰি সোমাই পেলাই ওলাই আছে ওলাইছে ৰোহান তুমি খিচিৰি খাব আহিছা কাহি লৈ আহা গৈছো ধৰিছো দাদীৰ কাৰণে বাটি আনিছে দাদী কি বাটি দিবা গাইছ আনা বিয়া চব দাদীৰ কাৰণে বাটি আনিছে চবে খাই আছে কাহি লাগিব কাহি ডাঙৰ ফুল বাটি লৈ আহা যোৱা তুমি খাবা এইটোত পাৰিব নোৱাৰো মই গাইছ এইটো কি কৰিলা হে মোৰ কাহিত চব খিচিৰিৰ কাহিত কি দিছে টেলিফোন পেলাই দিছে ফোন কৰিব দিছে মই কেনেকৈ খাম এতিয়া তুমি টেলিফোন পেলাই দিলা মূৰত হাত খাই দিম এনেকৈ খাই দিম তুমি টেলিফোনটো কিয় পেলালা পৰি গ'ল এইখিনি খিচিৰি খাম নে বেলেগ ল'ম বেলেগে খাম চাওক হুৱা মেৰে সাথ আৰু আজি হৈছে নেক্সট ডে মৰ্ণিং প্ৰায় 10টামান বাজিছে মই এতিয়া গৈছোঁ মকলি হস্পিটেল কাৰণ ৰিজবিনক এডমিট কৰিছে তাৰ হঠাতে কি হ'ল মই পিছত কৈ আছোঁ কি হৈছে তাইৰ গাইছ মই হস্পিটেল আহি পেলাই পালোঁহি কিন্তু ৰিজবিন কোনটো ৰুমত মই একো গম নাপাওঁ ৰুম নাম্বাৰো সোধা নাই এতিয়া মই ইয়াত আহি পেলাই ৰখি আছোঁ তাইৰ ফোনৰ ৱেইট কৰি আছোঁ গাইছ মই অকলে এতিয়া ওপৰত উঠি আছোঁ 3তলা ওপৰত আছে তাই ফোন মাৰি কৈছে তো লিফ্টৰ ইয়াত ইমান বেছি ভিৰ মানুহ জলদি জলদি যাব ভয় লাগি আছে কি যদি গম নাপাওঁ ভিতৰত ঠাণ্ডা আজি ফাৰ্ষ্ট টাইম মই অকলে অকলে আহিছোঁ মই আগত কেতিয়াও মানে মুকলি হস্পিটেলত অহা নাই কাৰণ তেনেকুৱা দৰকাৰ লগাই নাই কোনো নাছিলে
ৰেজবিনক চাব গৈছোঁ। ৰাইহান নাই, ৰাইহান আহিলে অলপমান ভালেই লাগিলে হয়। আৰু মই আহি পেলাই পালোহি আৰু চাওকচোন তাইৰ হাতত চেলাইন দি পেলাই কি অৱস্থা হৈছে, ফুলি গ'ল দেই। নোপোৱা হে আমাৰ ৰেজবিন চাওক শুই আছে গাইজ, দোৱা কৰক চবেই। কিবা ক'বা? বেচেৰি আজি বহুত ভাল লাগিছে, কিয় জানা? বেমাৰটো বহুত ভাল পাইছোঁ আৰু তুমি আহিছা যে সেইটো কাৰণে আৰু বহুত ভাল লাগিছে। সঁচাই নেকি? অঁ জান পোৱাৰ লগে লগে আহিলোঁ হয়, বাট মোৰ নানা এজন ঢুকাইছে যাৰ বাবে আহিব পৰা নাই। তো আজি আহিছোঁ, মোৰ মনটো বহুত ভাল লাগি আছে। মোৰ কলিজাজনীক অলপ খুৱাই দিওঁ। মই কৈ দিওঁ কিবা লাগি আছে। বেমাৰীৰ খোৱা মই খাই দি আছোঁ। ক'ত বেমাৰী খাব লাগে আৰু বেমাৰী খোৱাবোৰ মই খাই দি আছোঁ ফ্ৰুটছবোৰ। কি কৰিম গাইজ কওকচোন, কোনোবাইতো খাব লাগিব ন, এনেই পেলাই পেলাইতো নহ'ব। তাকে বহি বহি পেলাই ময়ে খালোঁ আৰু দুইজনে, আৰু ইমান বেছি কথা পাতিছোঁ ন, মনটো ফ্ৰেছ হৈ গৈছে। বহুত দিনৰ পিছত লগ পাইছোঁ একেলগে। তাইৰ আধা বেমাৰ ভাল হৈ গ'ল মোক চাই মেলি পেলাই। তাই কৈয়ে আছিলে যে তোমাক চাই মেলি পেলাই মোৰ আধা বেমাৰ ভালেই হৈ গ'ল। আৰু মানে তাই ইমান বেছি হেপ্পী হৈছে মোক দেখা পাই পেলাই, মানে কথা পাতিবলৈ এজনী মানুহ পাইছে। তো আমি দুজনীয়ে আৰু কিমান কথা পাতি থাকিম, যিহেতু ৰাইহান অহা নাই। তো মই ৰাইহানৰ ওচৰত কল লগাই দিলোঁ, দি পেলাই চাওক এই দুজনী ইমানেই কাজিয়া লাগি আছিল আৰু মই লগত মানে বহি পেলাই মজা লৈ আছিলোঁ। তাই মানে গালি পাৰি আছিলে কিয় তাইক চাব অহা নাই। আচলতে তাই ঘৰত আছে, ধিঙত আছে ন, তো আহিব পৰা নাই। আৰু যিহেতু মোৰ ঘৰ নগাঁৱতে, সেইবাবে মই আগদিনাখন শুনা পাই পিছদিনাখনে আহিলোঁ হয়। কিবা এটা অসুবিধাৰ কাৰণে মই আহিব পৰা নাই। মোৰ নানা এজন ঢুকাইছে যাৰ বাবে মই আহিব পৰা নাই। তো তাৰ পিছদিনাখন মই লগালগ আহি গ'লোঁ। মোৰ মানে শুনা পাই মানে লাগি আছে মই কেতিয়া আহিম ৰেজবিনক চাবলৈ। প্ৰথমতে মানে মই বিলিভে কৰা নাই। মই ভাবিছোঁ এনেই ধেমালি কৰি আছোঁ, সেইটো আমাৰ গ্ৰুপ এটা আছে তো তাত মেছেজ কৰিছে। যেতিয়া তাই ফটো দিছে তেতিয়াহে গম পালোঁ যে সঁচাকৈ তাই হস্পিটেলত এডমিট। তো আজিলৈ ইমানখিনিয়ে, বাই।